নমস্কাৰ বন্ধু বান্ধৱী সকল মই আজি বেঙেনা দি মাছৰ ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ আহিছো এয়া তাৰ কাৰণে মই বেঙেনা কাটি লৈ অলপ সময় পানীতে তিয়াই থৈছো তাৰ কোলা পানীটো ওলাই যোৱাকে এয়া মই এনেকুৱা সাইজত দীঘল দীঘলকে বেঙেনাটো কাটি লৈছো আৰু লগতে আলু এটাও মই দীঘলীয়া সাইজতে কাটি লৈছো আৰু এনেকৈ অলপ সময় তিয়াই ৰাখিছো যাতে তাৰ কোলা পানীটো ওলাই যায় আৰু লগতে মই বিলাহী দুটা কাটি লৈছো জিৰা লৈছো অকমান পিয়াজ এটা পিচি লৈছো জলকীয়া গুড়া অকন লৈছো এনেকৈ মই গুটেখিনি ৰেডি কৰি লৈছো এয়া মাছ মই ভাজি ললো মাছখিনি আৰু এতিয়া মই ৰেচিপিটো বনাম আপোনালোকে ভিডিওটো চাই থাকিব কেৰাহীখন মই পাতিয়ে থৈছো কেৰাহী গৰম হৈ গৈছে তেলো অলৰেডি দি দিলো আৰু এতিয়া মই পিয়াজখিনি তেলতে দি লৈছো পিয়াজ আৰু জিৰাখিনি তেলতে দি অকমান এনেকৈ লৰাই লৈ মই হে যিখিনি বিলাহী আৰু জলকীয়া গুড়া লৈছিলো হেয়াও একেলগে দি লৈ অলপ সময় এনেকৈ লৰাই লম আৰু বিলাহীটো অকমান সিজা নিচিনা হ'ব লাগিব সিজিলে মই সবজিখিনি দিব পাৰিম এয়া হৈ গৈছে বিলাহীটো ভজা এতিয়া মই ইয়াতে সবজিখিনি দি দিম যিখিনি লৈছিলো কাটি এয়া দি দিলো এনেকৈ দি অলপ সময় ভালকৈ লৰাই ল'ব লাগিব কেতিয়াবা এনেকৈ বনাই খাবচোন খুব বেলেগ হয় ৰেচিপিটো আৰু ভালো লাগে এতিয়া নিমখটো মই সোৱাদ অনুযায়ী দি লম মোৰ সোৱাদ অনুযায়ী মই নিমখ ইমানখিনি দি ললো আপোনালোকৰ সোৱাদ অনুযায়ী দি ল'ব এনেকৈ দি লৈ মই এয়া হালধিও দি দিলো হালধি মই মোৰ জোখত দি লৈছো আপোনালোকৰ জোখত দি ল'ব এনেকৈ অকমান সময় লৰাই দিব লাগিব এয়া দেখিছেনে ধুনিয়া কালাৰ এটা আহিছে মই খুব ভাল পাওঁ বেঙেনা দি মাছ বনাইও ভাল পাওঁ আৰু খাইও ভাল পাওঁ আপোনালোকেও বনাব একেবাৰে সহজ সিম্পল হয় এয়া মই এনেকৈ অলপ সময় কাৰণে ঢাকনিখন লগাই দিম ঢাকনিখন লগাই অলপ সময় হ'বলৈ দিম আৰু এতিয়া মই আকৌ ঢাকনিখন এবাৰ এৰুৱাই লৰাই দিম এবাৰলৈ এনেকৈ এবাৰ লৰাই দিছো সিজিয়ে আহিছে বেঙেনাটো সিজিব বেছি সময় নালাগে আলুটোহে অকমান সিজিবলৈ সময় লাগে এনেকৈ লৰাই দি আকৌ এবাৰ মই অকমান সময় কাৰণে ঢাকনিখন মাৰি দিম ঢাকনিখন অলপ সময় কাৰণে মাৰি দিলো আৰু হ'ব দিম অলপ সময় এতিয়া মই ঢাকনখন উঠাই অকমান লৰাই দিলো এনেকৈ অলপ লৰাই লম এনেকৈ দেখিছেনে বেঙেনাটো ধুনিয়াকে সিজি গৈছে আৰু আলুটো সিজি গৈছে এনেকৈ বৰ ধুনিয়া হৈছে সবজিখনৰ ধুনিয়া গোন্ধ ওলাইছে আৰু এতিয়া মই ইয়াতে সেই যে মিক্সি বাটিটোত পিয়াজ পিচিছিলো তাৰে পানীখিনি মই অকমান মিলাই লৈ এনেকৈ দি দিলো আৰু পানী মই ইয়াতে এড কৰিম আৰু অলপ পানী দি লম এনেকৈ ধুনিয়াকে পানী ইমানখিনি দিম পানী দি লৈ পেলাই এতিয়া অলপ সময় মই উতলিব দিম এয়া পানী মই ইমানখিনি দিলো এতিয়া মই সবজিটো ভালকে অকমান উতল আহিবলৈ দিম ঢাকনি মাৰি দিলো ঢাকনিখন মাৰি দিয়াৰ পিছতে মই আকৌ এবাৰ এৰুৱাই ইয়াতে মই মাছকিটা দি লম এতিয়া হৈয়ে গৈছে সবজিখন এতিয়া মই মাছকিটা এনেকৈ দি ললো দিয়াৰ পিছতে অলপ আকৌ উতল আহিবলৈ দিম মই আকৌ ঢাকনিখন লগাই দিম কিয়নো অকমান ঢাকন মাৰি দিলে মাছ কিটুকৰাও সিজি যাব এনেকৈ ঢাকন মাৰি দিলো এয়া ঢাকনখন উঠাই দিলো আকৌ এবাৰ হৈয়ে গৈছে মোৰ মাছ ৰেডি এয়া মোৰ তৰকাৰীখন হৈয়ে গ'ল দেখা পাইছেনে কালাৰটো বৰ ধুনিয়া আহিছে কেনেকুৱানো পালে মোৰ ৰেচিপিটো কমেন্ট এটা কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু সাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব এয়া মোৰ সবজি ৰেডি আজিৰ ভিডিওটো ইমানেই আকৌ মই নতুন ভিডিও এটা লৈ আপোনালোকৰ মাজলৈ আহিম